নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি ফাগুন মাহৰ ৩ তাৰিখ বুধবাৰ ইংৰাজীৰ ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখ আজি সূৰ্যোদয়ৰ সময় ৬:০২ আৰু সূৰ্যাস্তৰ সময় ৫:১২ আজি তিথি হৈছে পূৰ্ণিমা তিথি নিশা ১০:১৯ পিছত কৃষ্ণা প্ৰতিপদ তিথি হ'ব নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ আবেলি ৩:২১ পিছত মঘা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু ৰাক্ষকগণ হ'ব দিনৰ ৩:৩৬ পিছত সিংহ ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় শুভ কৰ্ম দীক্ষা ধান্য ছেদন আৰু বিক্ৰয় বাণিজ্য আদি শুভ কৰ্ম দেখা যায় শুভ সময় পুৱা ৭:৩১ পৰা ৯:৫১ পৰ্যন্ত দিনৰ ১১:২৪ পৰা ৩:১৮ পৰ্যন্ত আবেলি ৪:৫১ পৰা সন্ধিয়া ৬:২৭ পৰ্যন্ত শুভ সময় দেখা যায় বিবিধ শ্ৰাদ্ধ পূৰ্ণিমাৰ একদিষ্ট আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি আই লৃগাং আনহাতে আজি বীৰ চিলাৰাই দিৱস খাদ্যৰ দিশত আজি পূৰ্ণিমা তিথি হোৱা হেতুকে নিৰামিষ আহাৰ গ্ৰহণ কৰা উচিত এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে কোনো প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা যায় কৰ্মস্থানত আপোনাক আজি বহুকেইটা কাম একেলগে সম্পাদন কৰিবলৈ প্ৰয়াস কৰা দেখা যাব আজিৰ দিনটোত ব্যৱসায়ীসকলে কামৰ উদ্দেশ্যে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে ঘৰুৱা দিশত কোনো মহত্বপূৰ্ণ কামৰ দায়িত্ব আপুনি আজি লাভ কৰিব পাৰে এই ৰাশিৰ শিল্পী সাহিত্যিকসকলে আজিৰ দিনটোত কোনো ভাল সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব বিদ্যাৰ্থীসকলৰ গম্ভীৰ বিষয়ৰ অধ্যয়ন কৰাৰ প্ৰতি ৰুচি বৃদ্ধি পাব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত সুখ সমৃদ্ধিয়ে বিৰাজ কৰিব স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটোত মধ্যম ফলদায়ক মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা ২ ৮ আৰু ৯ শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত আজিৰ দিনটোত ঋণাত্মক চিন্তাধাৰাই কিছু প্ৰভাৱ পেলাব পাৰে আনহাতে সমাজত আজিৰ দিনটোত আপুনি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ আজি সামান্য সমস্যা বৃদ্ধি পাব পাৰে অথবা খেলিমেলিৰ সৃষ্টি হ'ব পাৰে এই ৰাশিৰ ব্যৱসায়ীসকলৰ ধনৰ অভাৱৰ ফলত অথবা ধনৰ নাটনিৰ ফলত কোনো কাম আধৰুৱা হৈ ৰ'ব ঘৰুৱা দিশত পৈতৃক সম্পত্তি আজিৰ দিনটোত আপুনি লাভ কৰাৰ সম্ভাৱনা দেখা যায় আনহাতে জীৱনসংগীৰ সৈতে আপুনি আজি সুখৰ সময় অতিবাহিত কৰিব পাৰিব
ছাত্ৰ-ছাত্ৰীসকলে নৈতিক তথা ব্যৱহাৰিক দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব পাৰিব। নিবনুৱাসকলৰ স্বাস্থ্যজনিত কাৰণত অধ্যয়নত ব্যাঘাত জন্মিব পাৰে। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্যৰ দিশত আপুনি আজি দুৰ্বল অনুভৱ কৰিব। সেয়েহে জিৰণি আৰু খাদ্য গ্ৰহণৰ প্ৰতি সচেতনতা অৱলম্বন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ মনত আজিৰ দিনটোত সামান্য বিৰহ বেদনাই স্থান পাব। কৰ্মস্থানত আপোনাক আজি নিয়াৰিকৈ কৰ্ম সম্পাদন কৰাত গুৰুত্ব আৰোপ কৰা দেখা যাব। অৰ্থাৎ যি কাম আপুনি আজি হাতত ল'ব সেই কৰ্মটো সম্পাদন কৰিহে আপুনি সুখ লাভ কৰিব। এই ৰাশিৰ সমাজকৰ্মীসকলৰ অথবা ৰাজনৈতিক কৰ্মীসকলৰ সমাজৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। ঘৰুৱা দিশত ঘৰৰ সদস্যসকলৰ লগতে আত্মীয়সকলৰ মাজত আপুনি প্ৰিয় পাত্ৰ হৈ পৰিব। ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দিনটোত নিজৰ মিত্ৰসকলক অথবা বন্ধু-বান্ধৱীসকলক সহায় কৰিবলৈ আতুৰ হৈ থকা দেখা যাব। নিবনুৱাসকলৰ আজিৰ দিনটোত মধ্যম ফলদায়ক। প্ৰেমৰ দিশত দিনৰ 12 বজালৈকে প্ৰেমাস্পদৰ সৈতে মনোমালিন্য হৈ থাকিব যদিও তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটোত শুভ যদিও মানসিক দিশৰ পৰা আপোনাক কিছু দুৰ্বল হৈ থকা পৰিলক্ষিত হ'ব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত যশস্যা তথা খ্যাতি বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ পাৰদৰ্শিতা তথা দক্ষতাৰ বাবে আনৰ ওচৰত আপুনি প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। অৰ্থাৎ আনৰ মুখত আপোনাৰ আজি সুনাম শুনা যাব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বহুদিনে ৰৈ থকা কামৰ আজি গতি লাগিব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যক লৈ আপুনি আজি চিন্তিত হ'ব পাৰে। এই ৰাশিৰ যিসকল অধিপতি শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো অতিকৈ শুভ ফলদায়ক। বিদ্যাৰ্থীসকলক আনক সহায় কৰাৰ বাবে তৎপৰ হৈ থকা পৰিলক্ষিত হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ দৃষ্টিত আপোনাৰ আজি সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো অতিকৈ শুভ হোৱা দেখা যায়।
কৰ্মক্ষেত্ৰত আপোনাক আজি নিজৰ কৰ্মপ্ৰণালীত পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা দেখা যাব। চৰকাৰী চাকৰিয়ালসকলে অফিচত নিজৰ কৰ্মসমূহ সময়মতে সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ দ্বাৰা অৰ্থলাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত সন্তানৰ ভৱিষ্যত তথা কেৰিয়াৰক লৈ আপোনাৰ যি চিন্তা হৈ আছিলে সেই চিন্তা আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। এই ৰাশিৰ বিদ্যাৰ্থীসকল তথা নিবনুৱাসকলক নিজৰ মিত্ৰসকলৰ সৈতে গভীৰ বিষয় এটাত চৰ্চা কৰা দেখা যাব। প্ৰেমৰ দিশত বিবাহৰ বাবে যোগ্য পাত্ৰ-পাত্ৰীসকলৰ ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি সামান্য গেছজনিত কাৰণত অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন তথা ঐতিহাসিক দিন হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। কৰ্মস্থানত আপুনি লোৱা সিদ্ধান্তক আনে সন্মতি প্ৰদান কৰিব। যিসকল লোক বেপাৰ বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ বাবে দিনটো অতিকৈ শুভ হোৱা দেখা যায়। অৰ্থাৎ ব্যৱসায়িক দিশটোত আপুনি আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ কুশল ৰণনীতিৰ প্ৰয়োগেৰে আনক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব পাৰিব। নিবনুৱাসকলে আজিৰ দিনটোত কোনো কৰ্মৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ দিশত বিবাহৰ বাবে উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিবাহৰ ভাল প্ৰস্তাৱ অহাৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি চিকিৎসাজনিত কাৰণত সামান্য অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত নানা সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি কোনো গুৰুগম্ভীৰ কৰ্মৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে ব্যৱসায়ৰ দিশটোত সফলতা অৰ্জন কৰিব পাৰিব। ঘৰুৱা দিশত আপোনাৰ আজি পৰিয়ালৰ কোনো সদস্যৰ ওপৰত ক্ৰোধ জন্মিব পাৰে। সেয়েহে আপুনি আজি যিকোনো সদস্যৰ সৈতে বাৰ্তালাপ কৰোঁতে সামান্য সতৰ্কতা অৱলম্বন কৰিহে বাৰ্তালাপ কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলে অসৎ সংগ পৰিত্যাগ কৰি সৎ সংগৰ আশ্ৰয় লওক, উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ নিবনুৱাসকলক জলবায়ু পৰিৱৰ্তনৰ ফলত সামান্য সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। নিবনুৱাসকলে আজিৰ দিনটোত নানা সুযোগ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত সুষম আহাৰ গ্ৰহণ কৰিলে চিন্তাৰ কোনো কাৰণ নাই। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাক আজি অধিক সময় আলোচনা কৰা দেখা যাব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে
আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ ফলদায়ক। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশি। ধনু ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বন্ধুৰ লগত থাকি সুখী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আলস্য ভাৱ আহিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলে অনাহক ব্যয়ৰ সন্মুখীন হ'ব। আপুনি শ্ৰী শ্ৰী গণেশক প্ৰণাম কৰি দিনটো আৰম্ভ কৰিলে অৰ্থহানিৰ পৰা মুক্ত হ'ব পাৰিব। পাৰিবাৰিক দিশত আপোনাক আজি পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে ব্যস্ত হোৱা দেখা যাব। অনাহক খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰিলে সামগ্ৰিকভাৱে আপোনাৰ আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। নিবনুৱাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব। প্ৰেমত ঘৰৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ দিশত আপোনাক আজি অৱসাদগ্ৰস্ত হোৱা পৰিলক্ষিত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটোত জটিলতাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। সুফল পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক, অন্যথা সম্পৰ্কত ব্যাঘাত জন্মিব পাৰে।
আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ আজিৰ দিনটোত ব্যক্তিগত কৰ্মত গুৰুত্ব বৃদ্ধি পাব। দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব। কৰ্মক্ষেত্ৰত অৱহেলিত হ'লে সুযোগ হেৰুৱাব পাৰে। সেয়েহে আপুনি আজিৰ দিনটোত তৎপৰতা বৃদ্ধি কৰক। ব্যৱসায়ীসকলৰ দিনটো শুভ। ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক। ঘৰলৈ নতুন সম্পদ অথবা আলহীৰ আগমনে আপোনাক আজিৰ দিনটো আনন্দিত কৰি তুলিব। নিবনুৱাসকলৰ বাঞ্ছিত পথ মুকলি হোৱাৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট সাৰ্থক হ'ব আৰু আজিৰ দিনটোত কোনো শুভ সংবাদে আপোনাক আনন্দিত কৰিব পাৰে। প্ৰেমত বাধা আঁতৰ দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে সামগ্ৰিকভাৱে শুভ যদিও দিনটোৰ দ্বিতীয়াৰ্ধত নিজকে ক্লান্ত অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অৱহেলাৰ মনোভাৱ পৰিত্যাগ কৰক। আৰ্থিক দিশত চিন্তা বাঢ়িব। উচিত কথা ক'বলৈ গৈ তৰ্কৰ সন্মুখীন হ'ব পাৰে। সাহিত্য সংস্কৃতি ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। হঠাৎ হাতৰ পৰা ধন হেৰুৱাৰ শংকা দেখা যায়। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।